নমস্কাৰ আমাৰ ইউটিউব চেনেল কলাভূমি এক যাত্ৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আঘোণ মাহ, কৃষকৰ ব্যস্ততা। শাওণমহীয়া কৃষকে ৰ'দ বৰষুণত তিতি বুৰি, ৰ'দত শুকাই বৰষুণত তিতি গাজলি ঢেৰেকণিৰ সেই পৰিৱেশ, সেই পৰিস্থিতিবিলাককো পিঠিত লৈ শাওণমহীয়া পথাৰখন সেউজীয়া কৰাৰ পিছত আঘোণমহীয়া তেওঁলোকে যি এক সোণালীৰ পৰিৱেশৰ সৃষ্টি কৰে পথাৰত, সেইবাবে আমি প্ৰত্যেকজন কৃষকক প্ৰথমেই স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে এই গাঁৱলীয়া এই পৰিৱেশটোক এটা জীপাল কৰি তোলে। আচলতে আঘোণ মানেই গাঁৱৰ পৰিৱেশৰ এটা বৃহৎ ব্যস্ততা। প্ৰত্যেকৰ ঘৰতে আপুনি দেখা পাব, প্ৰত্যেক মানুহ পথাৰত আছে, ব্যস্ততাপূৰ্ণ জীৱন, আৰু প্ৰত্যেকৰ চোতালত ডাঙৰিৰ দম। গাঁৱৰ এটা খুব ধুনীয়া পৰিৱেশ। প্ৰত্যেকৰ ঘৰ মানুহৰ চোতালত এতিয়া ডাঙৰিৰ দম পাব, যে কেৱল সেয়া ডাঙৰি নহয়, যে সেয়া জীৱনৰ প্ৰাপ্তি। এজন গাঁৱলীয়া হিচাপে, এজন গাঁৱলীয়া খেতিয়কৰ সেয়া প্ৰাপ্তি। তেখেতে কেৱল সেই মাহটোৰ কাৰণে ৰৈ থাকে, শাওণত কষ্ট কৰি। শাওণৰ সপোনটো কিন্তু এই আঘোণত আহি তেওঁলোকৰ পূৰ্ণতা পায়। এতিয়া আমি আঘোণৰ বিষয়লৈ। আমি পোৱা আঘোণ আৰু এতিয়া আঘোণ একেই আঘোণ, কিন্তু অকণমান ক'ৰবাত পাৰ্থক্য। এতিয়া যদি আমি চাওঁ যে আমি প্ৰায় যদি কাৰোবাৰ ঘৰত কোনোবা আলহী যোৱা দেখি যাওঁ, তেতিয়া আমি কি কওঁ যে তাহাঁতক ন খাইছে নেকি, আলহী আহিছে। কিন্তু সেইটো এটা আহিছে। আগতে ন খোৱাৰ পৰিৱেশ আছিল বেলেগ, এতিয়াও আছিল বেলেগ। বিশেষকৈ আমি কওঁ যে গাঁৱলীয়া খেতিয়কজনে যেতিয়া ডাঙৰিৰ ভাৰটো কান্ধত লৈ যায় ৰাস্তাত, বা আমি পথাৰৰ সেই লুংলুঙীয়া সোণালী ধাননিৰ মাজেৰে পথে তেওঁ গৈ থাকোঁতে যিটো তেওঁৰ মুখত প্ৰাপ্তি, সেই প্ৰাপ্তিটো দেখি তেওঁ যিটো আনন্দ লাগে, সেই আনন্দ হয়তো তেওঁ বুজাই ক'ব নোৱাৰিব, বা আমি দেখা সকলো তেওঁৰ যিটো মুখৰ যিটো এটা আনন্দ, সেই আনন্দ খুব ধুনীয়া হয়। দাৱনীগৰাকীও সেই সোণগুটিৰ মাজতে কাটি থাকে ধান খুব ভাল লাগে। তেখেতৰ এটা মনত খুব ফূৰ্তি থাকে, ধান হয়। তেওঁলোকে সেইটোৱে ত্যাগ কৰে, কাৰণ বোকা গছকি বোকাৰ মাজত তেওঁলোকে কঠীয়া ৰুই এই প্ৰাপ্তিটো পাবৰ কাৰণে কিমান কষ্ট কৰে। শাওণমহীয়া ৰ'দ কিমান টান, আঘোণমহীয়া সেই ৰ'দৰ সমগ্ৰ দিনটো তেওঁলোকে মাজত থাকে। ভাল লাগে আচলতে। তেখেতলোকৰ কাৰণে গাঁও হৈ আছে, আৰু এই গাঁওবিলাক এতিয়াও সজীৱ হৈ আছে। আমি যেনেই চাওঁ, কিন্তু কৃষকৰ ব্যস্ততা। পুৱা হোৱাৰ লগে লগে কুঁৱলী ফালি দাৱনীবিলাকৰ আগমন ঘটে পথাৰৰ মাজলৈ সোণগুটি চপাবলৈ। কৃষকসকল যায় কান্ধত তেওঁলোকে ডাঙৰি লৈ আনে, কিমান এটা পৰিৱেশ। কিন্তু এইবাৰ আমি সেইখিনিৰ লগতে আমি যদি চাওঁ যে আমি 90 দশকৰ আগত বা 90 দশকলৈকে যিসকল শিশু হিচাপে আছিলে, বা আমিবিলাকে আমি কিন্তু আঘোণটোকে অলপ বেলেগ ধৰণে উদযাপন কৰিছিলোঁ। কিন্তু এতিয়া কিন্তু অকণমান আঘোণৰ পৰিৱেশটো অকণমান বেলেগ যেন লাগে। পথাৰত একেই সোণালী ধান, একেই দাৱনী, একেই কৃষক, কিন্তু শৈশৱৰ যিটো আঘোণ, সেই আঘোণটো হয়তো এতিয়া অকণমান বেলেগ যেন লাগে। আমি শৈশৱত কি কৰিছিলোঁ, যেতিয়া আমাৰবিলাকৰ সমবায়ত মাটি আছিলে, ঘৰৰ পৰা বহুত দূৰ হয়, মানে ইয়াৰ পৰা যদি চাহ এভাগ লৈ যায়, তেতিয়া হয়তো সেই চাহভাগ খাব পৰা অৱস্থা নাথাকে, ঠাণ্ডা পানীয়ে হয়। আমাৰ সমবায়ত যেতিয়া আমি যাওঁ, আমি সৰুতে আমাৰ সেই সময়ত পৰীক্ষা শেষ হৈ যায়, আমাৰ মাহঁতৰ লগত আমি যাওঁ, আমাৰ দায়িত্ব থাকে যে আমি চাহ লৈ যাওঁ, মানে তাত চাহ বনাব পৰাকৈ আমি কিবাকিবি লৈ যাওঁ, মানে ডেগ হওক, খৰি, কিবাকিবি চব লৈ যাওঁ, মানে টেঙা, ৰবাব টেঙা ধুনীয়াকৈ লৈ যাওঁ। আমাৰ দায়িত্ব থাকে খোৱা বস্তু। অকল আমি বুলিয়ে নহয়, আমাৰ লগৰ বন্ধু বান্ধৱ, বা সেইটো সময়ত অকল ইয়াত বুলিয়ে নহয়, প্ৰত্যেক জেগাতে তেনেকুৱাকৈ আছিল হয়তো, কিন্তু আমি যিহেতু কৰিছিলোঁ হয়তো সেইটো সময়ত কৰিছিলে। কিন্তু এতিয়া কিন্তু তাক অকণমান দেখিবলৈ খুব কম পোৱা যায়। কম পোৱাৰ কেৱল এইটো নহয় যে আমি শিশুসকলক দুখিলে নহ'ব, তাৰ বিভিন্ন কাৰণ থাকে। হয়তো সেই কাৰণবিলাকৰ কাৰণেও তেওঁলোক যাব নোৱাৰিব পাৰে। তাৰ পিছত যদি আমি চাওঁ যে এতিয়া যদি কি হয়, আমি বৰ্তমান যদি আমি মানুহৰ ঘৰত আমি দেখোঁ যে আলহী থাকিলে কি ন খাইছে নি সিহঁতৰ ঘৰত, বা কাৰোবাৰ ঘৰলৈ গ'লেই কিবা সোধো ন কেতিয়াকৈ খাবি, সেইবিলাক আচলতে পৰিৱেশ আছিলে। ন খোৱাটো এইকাৰণে হয় যে, আৰু আমি সেই সময়ত দেখিছিলোঁ আমি গাঁৱে হওক বা গোটেই গাঁওখন হ'লেও চুকটোৰ ওচৰৰ মানুহখিনিৰ লগত লগ লাগি যিকোনো ঘৰত ন খায়, প্ৰত্যেকৰ ঘৰত ন খাই চবকে মাতে। কিন্তু আজিকালি সেইটো অকণমান নাইকিয়া হৈছে। অকণমান শুনিবলৈ বেয়া হয় যে মিতিৰ কুটুম আহিলেহে, বা খুব পৰিয়ালৰ লগত খুব ৰিলেটেড মানুহকেইজন থাকিলেহে কিন্তু ন খুৱায়। আজিকালি আগৰ ন খোৱাৰ সেই মাদকতা নাই। 2 নম্বৰ কথা হ'ল যে আমি আগতে গৰু হাল লৈ যেতিয়া চোতালত মৰণা মাৰে, তাৰ মাদকতাই বেলেগ আছিল। ওচৰৰ মানুহে ঘৰ আহি সেইটো সহায় কৰি দিয়ে, ওখন মাৰি দিয়ে। কিন্তু এতিয়া সেইবিলাক অকণমান কমি আহিছে। আমি শিশুসকলৰ কাৰণে সেইবিলাক অকণমান থাকিব লাগে। বিশেষকৈ প্ৰয়োজনটো ক'ত, শিশুৱে নাঙলটো চিনি নাপাব পাৰে, হয়তো ওখনটো চিনি নাপায়, কিন্তু সেই সময়ত আমি সেইবিলাক বস্তু সংযুক্ত আছিলোঁ। আৰু গাঁৱৰ পৰিৱেশ বুলিলে সেই বস্তুবিলাক লাগে অকণমান। হয়তো অভিভাৱকৰো ক'ৰবাত ব্যস্ততাপূৰ্ণৰ বাবে হয়তো কৰিব নোৱাৰে, হয়তো প্ৰত্যেক অভিভাৱকে নিজৰ সন্তানক প্ৰত্যেকটো বস্তুৰেই অভিজ্ঞতা দিব বিচাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত অভিভাৱকৰ ব্যস্ততাৰ কাৰণেও হয়তো নোৱাৰিব পাৰে। সেইটো এটা বেলেগ ধৰণৰ কথা হয়। কিন্তু পৰাসকলেও কৰিব লাগে। কিন্তু আধুনিকতাৰ এটা প্ৰভাৱ আহিছে, কাৰণ শিশুসকলক পথাৰলৈ যাবলৈ নিদিয়ে,
পঢ়াত ক্ষতি হ'ব, ধান মাৰিবলৈ নিদিয়ে, ঘুগুলা লাগিব, কাহ হ'ব, জ্বৰ হ'ব, সেই পৰিৱেশ। কিন্তু আমিতো তেনেকেই আছিলোঁ। তাতকৈ আৰু এটা ডাঙৰ কথা হয় কি, তাৰ লগতে এটা বস্তু থাকে, গৰুৰ কাহিনী এটা আমাৰ মনত থাকে। আমি আঘোণমহীয়া যে আমাৰ পথাৰত গৰুবিলাক এৰাল দিয়া হয়, কি হয় যে সৰু হয়, আমি ক'ৰবাত ধাননি খাই এটা গৰু এপিনে যায়, কোনোবাই গালি পাৰিব, ভয়ো লাগে। তাতে গৰু পোৱালি এটা যদি হৈ যায়, জগি যায়, সেই গৰু পোৱালিটোক গাড়ী এখনৰ আগত দৌৰিব, মানে বহুত আছিলে আঘোণৰ অভিজ্ঞতা। সেইবিলাক আঘোণৰ বুকুত সোমাই থকা আমাৰ অভিজ্ঞতা। ভাল লাগে সেই পৰিৱেশবিলাক আকৌ যদি ক'ৰবাত পাওঁ ভাল লাগিব। বিশেষকৈ টেঙা খোৱাৰ এটা পৰিৱেশ থাকে। ধৰি লওক দাৱনীসকলে ধান দাই আছে, বহুতখিনি মানুহ একেলগে বেলেগ বেলেগ জেগাত ধান দাই আছে, ৰবাব টেঙা কোনোবাই আনিব, সেই ৰবাব টেঙা একেলগে বহি খাব, খুব ভাল লাগে। সেইটো এটা ফূৰ্তি। কিন্তু এতিয়া কি হ'ল, এতিয়া আমি ৰবাব টেঙা খাই আমাৰ দায়িত্বতে আমি কেনেকৈ ফটো এখন লওঁ, কি কৰোঁ, আৰু আমি এখন হোৱাটছআপ ফেচবুকত কেনেকৈ দিওঁ যে আমি টেঙা খালোঁ। টেঙা খোৱাটো ফটোত দি স্মৃতি ৰখাতকৈ যদি আমি প্ৰত্যেকৰ লগত খুব ফূৰ্তি কৰি সেই টেঙা খাওঁ, সেই সৌন্দৰ্যতে বেছি ভাল লাগিব। সেই ফূৰ্তিটো মনত সজীৱ হৈ থাকিব। স্মৃতিৰ কোঠত থকা বস্তুটো কি বেছি থাকিব। মোবাইল আজি কেতিয়াবা উৰি যাব পাৰে, তেতিয়াতো নাথাকিব ন। আঘোণ ভাল লাগে, আঘোণৰ সৌন্দৰ্য আছে। আঘোণত প্ৰত্যেকজন কৃষকৰ ওচৰত বা প্ৰত্যেকজন কৃষকৰ কষ্টৰ ফল শাওণমহীয়াৰ কষ্টৰে কিন্তু এয়া পূৰ্ণপ্ৰাপ্তি আঘোণ। আৰু আঘোণ সদায় আহিব, সদায় থাকিব। গাঁৱলীয়া সমাজে আমি আঘোণক ধৰি ৰাখিব লাগিব। কৈ আছোঁ যদিও বিশেষকৈ খেতি মই কৰিব নোৱাৰোঁ বাৰু, কিন্তু তথাপিও যাওঁ, চেষ্টা কৰোঁ কৰি চাবলৈ। প্ৰত্যেকেই নোৱাৰিলেও আঘোণৰ সেই সজীৱতাটোক জীয়াই ৰাখক। আমিও চেষ্টা কৰোঁ আঘোণ কেনেকৈ থাকে। আঘোণ আকৌ কৈছোঁ, আঘোণ মানেই ন খোৱা। আৰু চবতকৈ ডাঙৰ কথা, আঘোণ মানেই শৈশৱত আমি যেতিয়া পথাৰলৈ যাওঁ, আহি ঘৰলৈ ঘূৰি আহোঁ, ভৰিবোৰ খুব চিটচিটাই গা ধুই দিয়াৰ পিছত, ভৰি হাতকেইটা ধুই দিয়াৰ পিছত, আৰু তেল নখনালৈকে কিন্তু সেই তাৰ যিটো চিটচিটনি, সেইটো কিন্তু এতিয়াও আমাৰ মনত থাকে। আৰু যিসকলে পাইছিলে তেখেত সকলোৱে মনত থাকে। আঘোণৰ স্মৃতি হয়তো শৈশৱকো লৈ আনে। টেঙা এটা মানুহৰ ঘৰৰ পৰা আনি ঘৰলৈ মা দেউতাৰ ওচৰলৈ লৈ যোৱাটো এটা বিৰাল মানে গৌৰৱৰ কথা। মা দেউতাৰ ওচৰলৈ আমি টেঙা দুটা লৈ গৈছোঁ। সকলোৱে আঘোণৰ অনুভৱ লওক। যিসকল ব্যস্ততা আছে, তেওঁলোকে ব্যস্ততাৰ মাজত থাকিও নিজৰ সন্তানক অকণমান সময়ৰ বাবে হ'লেও আঘোণৰ পথাৰৰ মাদকতা দিয়ক। আৰু চবতকৈ ডাঙৰ কথা, পাহৰি গৈছোঁ যে আঘোণৰ নৰাই পেঁপা বনোৱা, সেইটো এটা কম্পিটিশ্যন থাকে। আমাক মাহঁতে বনাই দিয়ে, মোৰ লগৰসকলো বনাই দিয়ে। কোন মাক দেউতাকে নিজৰ সন্তানটোক কিমান ধুনীয়াকৈ পেঁপাটো বনাই দিব পাৰিছে, আৰু কাৰ পেঁপাটো আমি বেছিকৈ পথাৰৰ মাজত ধাননিৰ মাজে মাজে আলিয়ে বজাই ঘৰলৈ আহিব পাৰিছোঁ, সেইটো এটা আমাৰ কিন্তু প্ৰতিযোগিতা চলে। অঘোষিত এটা প্ৰতিযোগিতা আমাৰ বন্ধুসকলৰ মাজত। সেই পৰিৱেশবিলাক, গাঁৱৰ পৰিৱেশবিলাকৰ মাদকতা গাঁৱত থকা সকলোৱে দিয়ক। গাঁৱলীয়াৰ অকণমান অনুভৱ দিয়ক। একতাৰ সৃষ্টি হ'ব। কৃষকৰ মাজত একতা আছে, আৰু সেই একতাৰ বাবেহে কিন্তু আঘোণে এই ৰূপ পাইছে, আৰু আমাৰ ক্ষুধা নিবাৰণ হৈছে কৃষকৰ বাবে।